Hey guys, good morning. আজি ৰাতিপুৱাই যোগা কৰিব আহিছোঁ। চাও কেনেকুৱাকৈ আমি খাৰি পাতি গোটেইখিনি মানুহে যোগা কৰোঁ ৰাতিপুৱাই পুৱাই। আৰু আপোনালোকক মই দেখুৱাই দিছোঁ আমি কোনখন হস্পিটালত আমি ট্ৰেইনিং কৰি আছোঁ বৰ্তমান। লেকে আগে আপ। আমি যেটো কোৰ্স কৰি আছোঁ এটো মেডিচিনৰ কোৰ্স হয়। এখন হস্পিটাল ইয়াতে আমাৰ ট্ৰেইনিং চলি আছে বৰ্তমান। 1.5 মাহ চলিব। আমাৰ 10 দিন অলৰেডি গ'ল। আৰু লোকেশনটো চাওকচোন কি সুন্দৰ। পিছৰ ফালে এখন পাহাৰ আছে। আৰু সাইডত বঢ়িয়া সুন্দৰ সেউজীয়া ঘাঁহ বন বা গছ গছনি আৰু দূৰত এয়াৰপৰ্ট দেখা পায় CRPF বুলি লিখাই আছে এই পাহাৰত এখন পাহাৰত তাৰ কাষতে আমাৰ ব্ৰেকটো আৰু চাওকচোন বিল্ডিংটোৰ ওপৰত এই সোলাৰ লগোৱা আছে এই সোলাৰেৰে মানে লাইট চলি আছে পুৰা হস্পিটালখনত কেতিয়াও লাইট নাযায় আমি যিমান দিন এই 10 দিন আছো এদিনো আমি লাইট যোৱা দেখা নাই হস্পিটালৰ বাহিৰখিনি এনেকুৱা দেখি এটো চাওক মানে এম্বুলেন্স খাৰা হৈ আছে ইয়াতে আৰু এতিয়া মই ক্লাছৰুমটো দেখুৱাইছোঁ আপোনালোকক আমাৰ ক্লাছৰুমটো এইফালে আছে এইটো খুব দীঘল এইটো আমাৰ ক্লাছৰুম মোৰ বন্ধুবিলাক ইয়াত বহি আছে ষ্টুডেণ্টবিলাক চাওক এইটো জকা ৰাখি থৈছে মানুহৰ মানে হাৰাৰ বিষয়ে ইয়াত জনায় মানুহৰ কিমান হাৰা আছে কি আছে কোনডাল হাৰা ভাঙিলে কি কৰিব লাগে গোটেইখিনি ইয়াত মানে শিকাই আছে 40 দিনত ইমান শিকা সহজ নহয় তথাপিতো যিখিনি সম্ভৱ সেইখিনি শিকাই দি আছে আমাক এইটো পানী এইখন চেয়াৰত বহো সন্মুখৰ এইখনত আৰু বাকি সব হিন্দী ভাষী সিহঁতৰ দৰে মই স্পিডত লিখিব নোৱাৰো তথাপিতো মই চেষ্টা কৰি আছো শিকি আছো মানে এতিয়াও ফৌজত এটা নিয়ম আছে যদি কাৰোবাৰ বাচ্চা হয় বা কাৰোবাৰ জন্মদিন তেনেহলে আমাৰ সৰু খুৰা এটা পাৰ্টি হয় চাহৰ লগত মিঠাই বা সিঙৰা তেনে সৰু খুৰা পাৰ্টি হয় আজিও এটা তেনেকুৱা কাৰণতে আজি আমাক এজন লৰাই সিঙৰা খুৱাই আছে ক্লাছৰ ভিতৰতে আৰু এইজন ছাৰে আমাক ক্লাছ কৰি আছে আৰু মই এইটো ছবি আঁকি মুখৰ ভিতৰত ক'ত কি হলে কি ঔষধ খাব লাগে গোটেইখিনি লিখি আছো বৰ্তমান এই ভিডিওটো ইমানতে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই